বৰুৱা, শহীদ কুশল কোঁৱৰ, মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদকে ধৰি বিভিন্ন জনে এই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছ শাসনৰ পৰা আমাক মুক্তি কৰিছিল। আমিও এই সংখ্যালঘু অধ্যুষিত অঞ্চলত এটা আহ্বান জনাইছো যে এই যি অমৃত মহোৎসৱৰ আয়োজন কৰিছে, ভাৰত চৰকাৰে যি নিৰ্দেশনা দিছে, আপোনালোকে সকলোৱে যিহেতু আমি এইখন দেশতেই আছো, এই দেশৰ বায়ু পানী গ্ৰহণ কৰি আছো, গতিকে এই দেশৰ পতাকাক আমি সকলোৱে সন্মান কৰিব লাগিব। আৰু উৎসৱ হিচাপে পূৰ্ব বক্তাই কোৱাৰ দৰে মুস্তাফা আলী ডাঙৰীয়া যিহেতু কৈছে, হয় মই এতিয়া মিলনপুৰ চেণ্টাৰৰ পৰা আহিছো, মথাৰী চেণ্টাৰৰ পৰা আহিছো, ভিলেধাৰী পৰা আহিছো, প্ৰতিখন দোকানতেই তেওঁলোকে এই তিৰংগা পতাকা একোখনকৈ ওলমাই থৈছে। আমাৰ এই কৰিয়ানী নতুন চেণ্টাৰত এখনো দোকানত তিৰংগা পতাকা উত্তোলন কৰা হোৱা নাই। গতিকে আপোনালোকক আহ্বান জনাইছো, যিহেতু এইটো এটা মূল পথ, এই পথেৰে বিশ্বনাথ চাৰিআলি যাব পাৰি, এই পথেৰে বিভিন্নজনে এই অঞ্চললৈ আহে। গতিকে আপোনালোকে আজিয়ে একোখনকৈ জাতীয় পতাকা, তিৰংগা পতাকা আপোনালোকৰ দোকানৰ আগত ওলমাই দিব, এই এটা বিশেষ আহ্বান জনাইছো। আৰু প্ৰয়াসে যি প্ৰচেষ্টা লৈছে, এই প্ৰয়াসৰ প্ৰচেষ্টাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপোনালোককো আহ্বান জনাইছো, এই যে জাতীয় পতাকা, এইটো নিৰ্বাচনী পতাকা নহয়, এইটো হৈছে আমাৰ দেশৰ প্ৰতীক। এই দেশৰ প্ৰতীক, এই পতাকাক আপোনালোকে অৱমাননা নকৰিব। বিভিন্নজনে বিভিন্ন ঘৰত আপোনালোকে চাই ল'ব, কোনোবাই যদি এই জাতীয় পতাকাখন ওলটাই এনেকে যাতে নিদিয়ে। আপোনালোকে জানে এটা কবিতাও আছে, মই কবিতা ফাটি আপোনালোকক গাই দিছো। তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত গেৰুৱা মাজত শুকলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি লয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। আমি তাহানিতে দ্বিতীয় শ্ৰেণীতে কবিতা পঢ়িছিলো। গতিকে আপোনালোকে সেই কবিতা আওৰাই পেলাই এই জাতীয় পতাকাৰ যি আত্মমৰ্যাদা, এইটো অক্ষুণ্ণ ৰাখিব। বিভিন্নজনে বিভিন্ন কৌশল কৰি পেলাই এই জাতীয় পতাকাক অৱমাননা কৰি আমাক এটা বদনামী কৰিব পাৰে। গতিকে আপোনালোকে সষ্টম হ'ব, জানি শুনি কোনেও নকৰে, অজানিত হৈ যায়, এই কথাটো অলপ বেলেগ ধৰণে যাব। গতিকে আপোনালোকে বিশেষভাৱে লক্ষ্য কৰিব, এই আহ্বান জনাইছো। ইতিমধ্যে আমাৰ ৰেলী আৰম্ভ হ'ব। গতিকে এইখিনি কৈ পেলাই আপোনালোক সকলোৰে সহযোগ বিচাৰি, আৰু কোনোবাই যদি অংশগ্ৰহণ কৰিব বিচাৰে, এই মাত্ৰ আমাৰ এই যাত্ৰা আৰম্ভ হ'ব এই ৰেলীত, আপোনালোক আহক, আমাৰ লগত অংশগ্ৰহণ কৰক, এই আহ্বান জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো। লগতে মই জয় হিন্দ সকলোৱে একেলগে ক'ব লাগে, জয় হিন্দ, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। মই এই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছো।